ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো গাইজ এইটো এটা চেনেল আপোনালোকক বহুত বহুত স্বাগতম জনাইছো। মানে গাইজ যোৱাকালি মই ভিডিঅ' দিবা নললো, ব্লগিং ভিডিঅ' মানে টাইমে নাপালো, দোকানৰ কাম কৰি আছিলো। এতিয়া তাৰমানে মই গাড়ীখনত তেল ভৰালো, গাড়ীত আৰু মানে তেল হৈ গৈছিল সিদিনাখনৰ দৰে, সেইকাৰণে তেল ভৰালো। এতিয়া মানে চাওঁ কি কৰো, আপোনালোকে ভিডিঅ'টো শেষক লগি চাই থাকক গাইজ। বেয়া চেয়া নাপাবি হা, কালি যি ভিডিঅ' দিবা নললো ব্লগিং। ক'ত পঢ়ছা গাড়ীখন বহুত হালি গৈছে কিয় বা তল চাইডে হেৰি আৰু সিফালে ওখ। আজি হ'ল চানডে, মানে আজি হ'ল ৰবিবাৰ। ইফালে গুৰু কিবা এটা কৈ দি তই। মই কি কম, আজি মেটকা আনিম এইগিলা মেটকা খিনি দেখে কেনেকুৱা মেটকা মানে এতিয়া মাছ মাৰিম আমি মানে পাঞ্জল দাৱৰ আমাৰ সদ্ধনে মাৰিব, সেইকাৰণে মেটকা খিনি চাফা কৰি আছে। বল্লো কালি টেকালা বল্লো পাইছো। এই গাইছ আহি গেলো গুৰু ঠেত, মানে আজি শংকৰ গুৰু ঠেতে আছিলো মই ৰাতি। আৰু এইফালে গুৰুৰ নতুন মোবাইলটো। অ গুৰু, মোবাইলটো একবাৰ দেখাই দিচোন ভালকে, ঘূৰাই দেখাই দি কি খেলাই আছা। ফটো মাৰি আছিলো। অ মোক ফটো মাৰি আছে ৰ হা। মোৰ আকৌ লাইভ ফটো হৈছে আকৌ অ এই চাবিচোন মই তোমাক এই চাবিচোন ফটোখন তই ফটোখন চা অ এতে চাও এই ফটো দে চাইছো দে। অ কি হ'ল ৰবিবাৰ আকৌ নাহিল দেখোন কি হ'ল আকৌ এই চাবাৰে গৰমত ঘামে গৈছো। গৰমত নাঘামাই আৰু ঠাণ্ডাত ঘামাম নেকি, কথাও যি। ইফালে চাব পাৰে গাইজ, বহুত পুৰণি পুৰণি ফটো আছে। এই এখন চাও, ইফালে আছে বোলে বৰমা কিবা এটা কও। কি আজি হেৰি কৰিব লাগিব, ফটো এটা মাৰিব লাগিব। অ মাৰিম দে কো ভাত চাত বনালি গৰম ভাত খালো, বাচন ধুলো, অ চব খিনি কৰা শেষ আৰু কাম। কালি চলি আমাৰ কোম্পানী চলি এটা ঘূৰি আছে দেই। এই ঠেংখন চাবিচোন তাৰ পিছফালে এনেকুৱা দাঙি থৈ দিছে। ফুল টোপনি আছে ডাঙৰ আছে ডাঙাই আছে। কেইটা ফটো মাৰিছো মই অ মৰি থকা আন পায় বা আমি হাঁহি থাকিব পাৰা নাই। এইজন ক'ত যাবি নেকি আকৌ দেৰিকে? এইটো আৰু এইটো মোৰ মোবাইলটো অ দেচোন যাবি নেকি ক'বাত ক? লাগব গাইছ, আমাৰ শংকৰ গুৰুহঁতৰ ইফালে চাব পাৰে, এইটো মিনি ভেজিটেবলছ গাৰ্ডেন আছে গাইছ। বেঙনা, তিতা কেৰেলা, জিকা, ভোল, জ্বালা চব আছে চাব পাৰে। আৰু এইফালে বৈদ্যকাডাল বৰদেইচিয়া ফুল ৰুইছি ইয়াতে, মানে মিনি মিনি ভেজিটেবলছ গাৰ্ডেন গাইছ। অক্ৰাম হাসা মিছে আছে না অক্ৰাম গীতা কোনটো নহয় এনেকৈ ও আমার তাত নাই নেকি? কেঁচা দুটা আছে নিচিনা আৰু এনে চিংলি কি খাবান আৰু এইফালে গাইছ নেচাৰা লাগি আছে, লেচেৰা লেচা পাহাৰে ওপৰৰ পৰা পানীটো আহি আছে, আমি তলতে আছো। বললি বললো আৰু বললি বললো আৰু সৰুতে গুচি যাবি, এইটো ডাঙৰ বিক্ৰী করতে আরাম হবো। এই গাইজ বৈরাকাতে বহি আছো এতিয়া বিছনাখনত, গৰমো লাগছি, ঠাণ্ডাও লাগছি, কেম্বাও লাগছি, ভালো লাগছি। ক'বাত যাব ইচ্ছা গৈছি, যাব ইচ্ছা যোৱা নাই। ফ্ৰিজৰ বাক্সা কেইটা মই লৈ আছো। কি ফ্ৰিজৰ বাক্সা কেইটা? নাথাকে কি ফ্ৰিজৰ বাক্সা আনিছে আমাৰ? তহঁতৰে কালি মই যাওঁ কালি বাক্সা কেইটা লৈ আছো, নাথাকে। কি ফ্ৰিজৰ বাক্সা? ফ্ৰিজৰ কি বাক্সা বা? বা ফ্ৰিজত সেই বাক্সা থাকে নদী কথা কোৱা আৰু কিছুমান বা সেইটো গম নাপাওঁ আৰু, কিন্তু আমাৰ ফ্ৰিজৰ আনা নাই ৰ চব্জি থব দিছিলো। ফ্ৰিজৰে চেকা আছে আমাৰ ফ্ৰিজটো আনছা। অ এইটো গাড়ী চলি যাব এনেকে। অ হেল্ল' এই অলপমান উমেলবি বঢ়িয়া দেখা আছিল তাই উমেলবি। আৰু এটা থাকিলে প্লাষ্টিকৰ, হয়তো আনাই নাই।
এইটো আহ। মানে লৈ হা পঢ়া বস্তু কিন্তু হয় না তাৰপৰা কেইটা কোম্পানীত কাম কৰিলি তই তোৰ আইডেন্টি কাৰ্ড গিখন চাওঁ এই ওপৰখন অ। হেৰি দে কোনখন কিহৰ আৰু এখন নাই আগৰখন দে কোনখন কিহৰ এখন দে এখন এমছু এখন প্ৰথমখন এমচুৰ এখন এখন ইকম এক্সপ্ৰেছ আৰু হাতত লৈ থকাখন আতলা ব্লেক এণ্ড হোৱাইট এই নতুন ইকম এক্সপ্ৰেছৰ পৰা দিছিল তাৰপিছত বিয়াৰ কোম্পানীখন ভৰাইছে এতিয়া বৰ্তমান 20 কিউ কৰি আছে দি থৈ দিওঁ দে হ'ব দে হা অ অ মাছ পাইছে নে নাই তুমি কেইটা মাদাৰে সেইটোৱে মাছটো যাব তাতে দিছে এ গাইছ এইকেইটা বাছি মাদাৰে এটা কি এইটো গড়ে ন এইটো হৈছে হেৰি শিঙি এই গাইছ মই বঢ়িয়াকৈ গা চা ধুই কিনে ওলাই ল'লো মানে এতিয়া আমাৰ ঘৰৰ কাষতে এখন কাজ আছে তাতে যাওঁ মানে অলপ লাগি থাকিও দিব দিছে সেইকাৰণে যাই কিনে বঢ়িয়াকৈ অলপ চলপ লাগি চাগি দিওঁ সেইকাৰণে বঢ়িয়াকৈ গা চা ধুই লৈছোঁ ইফালে চাহ পাৰে গাইছ আৰু গাইছ ইফালে আহি পালো ইফালে মামাজী বনাই আছে কিবা আলুৰ লগত বোলে কিবা কঁঠালত দিলে নেকি সেই বনাওৱে তো মানে মই ভাত চাত হোৱা বুলি ভাবিছিলো মানে আৰু এখন আঞ্জাই আছে এখন বনাই লওক তাৰপিছত বঢ়িয়াকৈ মানুহখিনি আহিব তাৰপিছত অলপ চলপ দিলেও বেলেগ নিজেও খাওঁ তো ইফালে চাহ পাৰে গাইছ আলুখিনি বঢ়িয়াকৈ ভাজিব দিছি আৰু গাইছ ইফালে মানুহখিনি অহা ষ্টাৰ্ট হৈ গেল এটা কো ভিডিঅ' অন আছে অ দে কো কিবা এটা কো কিবা এটা অনেই নাই ভিডিঅ' যদি অন আছে বুলি কওঁ অ কি কওঁ মই কো কিবা এটা কি আহিছে তই কি চিন্তি থৈ যাবি তই ভাত খাব আহিছো মই এই গাইছ কি ধুনীয়া জেগা এটাত বহি আছো এতিয়া আমি কাজ চাজ চাই লৈ কিনে মানে বঢ়িয়াকৈ ভাত চাত খাই ল'লো ইফালে আছে শংকৰ গুৰু বঢ়িয়া এটা লোকেশ্যনত বহি আছো মানে ঠাণ্ডা ঠাণ্ডা ভাবি ফেলে চাব পাৰে আপোনালোকে কি ধুনীয়া পথাৰ মানে ফিৰফিৰিয়াকে বতাহ দি আছে সেই মজা মজা গাইছ ইথান ক'ৰবাত ফুৰিব যাওঁ নেকি একবাৰ চাওঁ এই গাইছ যিহেতু কাজ চাজ চাই লৈ ইথান একবাৰ ফুৰি আহোঁ গুৰু আৰু মই মানে এনে একবাৰ ফুৰিব যাওঁ আপোনালোককো দেখাওঁ ক'ত ক'ত ফুৰিব যাওঁ গাইছ এই ভিডিঅ'টো চাই থাক গাইছ যোৱাকালি একদম বেয়া চা নাপাবি হা ভিডিঅ'টো মই দিবা নোৱাৰিলোঁ ব্লগত মজাকে চাই থাক গাইছ আমি দুটা ওলাই আহিলো ফুৰিব যাবৰ কাৰণে মানে এতিয়া গাড়ীখনত তেল ভৰাও গাইছ বাকী বাকী কি আৰু যাই আছো যাই পালি দেখাম আমি নাজাৰা চলো তেলটো ভৰাই লওঁ ফাৰ্ষ্টে আৰু গাইছ ইফালে তেল ডিপ পালো বঢ়িয়াকৈ তেলটো ভৰাই লওঁ তাৰপিছত ফুফু যাওঁ নে কি 100 টকাত দি 100 আজি নহ'লো আজি একবাৰ ফুৰি আহোঁ নাই এনেই লাগি আছে যিফালে বঢ়িয়াকৈ তেলটো আমি ভৰাই ল'লো এতিয়া যাওঁ ফুৰিব হা কি মালটো জানে দিনটোত কিমান টকাৰ পেট্ৰল বেচিলে উঠি থাকে তাতে সেইটো এটা মেচিনত অ মই আজিহে দেখিলো হা আজিহে দেখিলো ইজান কেতিয়া 5টা বাজিল 4:30 মান বাজিল সেইকাৰণে ফুৰিব আহো বঢ়িয়া ঠাণ্ডা ঠাণ্ডা হাৱা লাগি গৈছে গাত মজা লাগছি গাইছ আৰু এইফালে চাবাৰে মানে চাৰো চাইডে কোম্পানী আহিছে আমাৰ এইটো এটা কেম্পা গাইছ এই কেম্পা এইটো আৰু চাবাৰে এইটো বটলৰ কেম্পা মানে কেম্পাটো বঢ়িয়াকৈ দেখা পাই আছে কি নাম দি মাতিম তোমাকে বাবাস্তিৰ আৰু এইফালে এখন নতুন দলং বনাইছি এখন দলং হৈ গৈছে ইয়াতে জেগাত আগতে এখন দলঙক লৈকে আমি মানে গাঁৱৰ পৰা আহিছিলো পুৱাই কোন তুমি নাই বক্সত চাৰ্জ নহয় বেটাৰী বেয়া আছে এই বক্সত মানে চাৰ্জ নহয় যিটো বজাৰৰ পৰা কিনা বস্তু এখনো কাম নাই গম পা না নাপা মানে গাইছ মই যোনটো এটা বক্স নিছিলো চাংচাৰি পে আছিলো দীঘালকে এই বক্সত মানে বেটাৰীটো কাম নাই মানে ডাইৰেক্ট কানেকশ্যন লাইন থাকিলে বাজে লাইন নহ'লে নাবাজে মানে লাইন নহ'লে মোটামুটি 1 ঘণ্টামান বাজে আৰু সেনেকুৱা তাৰমানে বস্তুটো লাইন থাকিলে মানে এনি টাইম বাজি ৰাখিব মানে ডাইৰেক্ট লাইনৰ কানেকশ্যন হৈছে বেটাৰীগিলা মানে 500 টকা আৰু তাতে কি ভাল মাল পাবি নে কি এইটোৱে আৰু কথাটো এতিয়া তাৰমানে অনলাইন আনলি মানে বঢ়িয়া হ'ল হয় বস্তুটো অনলাইনত চাই ভাল আৰু ৰেটিং চাই কিনে অনলাইনত মাল আনিব লাগে 4 ষ্টাৰৰ ওপৰত থাকিলে আনিলো মই নহ'লে নানো তাৰে টাউনত থাকলি গাইছ
কিন্তু যোনটো চাংচাৰি পৰা আনিলো সেইটো এটাতো আকৌ ষ্টাৰ কিমান বা আছে মই নিজে গম নাপাওঁ ভাল এই গাইজ যেতিয়া ভিডিঅ' বনোৱা মোটামুটি অলপ লাচলেছ লাগে আপোনালোকে বেয়া নাপাব মানুহবিলাকে ঘূৰিছে কিন্তু চালিনো কি হ'ব মই সেইকাৰণে বনাই আছো মানে নহয় বেয়া নাই লাজ লাগে বিৰাট লাজ লাগে দিবা যায় এতিয়া আগেদি যাম যাই কিনে এইফালে সোমাই দিবি এনেকে সৰু ৰাস্তাটো আছে যি হয় সোমাই দিবি বঢ়িয়াকে আৰু গাইছ এটা কথা আপোনালোকে ভিডিঅ' গিলা চাই কিনে কেনে পায় একবাৰ কমেণ্টত জনাবি ভাল লগা বুলি তেতিয়াহ'লে তাৰমানে মই বেছি ভাল পাম কমেণ্টত যে ভালকৈ লিখা তেতিয়াহ'লে তাৰমানে মই ভাল পাওঁ বুলি বেছি ভাল পাম তো মজা লাগছি গাইছ ভিডিঅ' দি যাম বঢ়িয়াকৈ চাই থাকিব আপোনালোকে একদম মজা লাগব আৰু গাইছ কিবাকে গাইছ আপোনালোকে 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দি তেতিয়া তাৰমানে ভাল লাগব হা ভিতৰৰ জেগাত যাবি নেকি কহাই যাই যাম ক আৰু আগেদি আমি ঘূৰি যাবি নেকি এনে ঘূৰিব আহি আছো ঘূৰি দে তেল চেল গাছ ভৰাই লৈছো একদম মজা গাছ কিবাকে 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দি গাইছ জলদি কৰি দিয়ক মোৰাই বেজাৰ লগা হৈ গৈছে কিবাকে গাইছ 100টা কৰি দি 100টা কৰিলি বঢ়িয়াকে কেক চেক কাটিম গাইছ 100টা ছাবস্ক্ৰাইবাৰ হ'লি গাইছ মজা লাগব গাইছ 100টাৰ পৰা জাৰ্ণি চুৰু কৰিম ইফালে যাবি সেইগিলা আৰু ভিডিঅ'ত ক'ব নালাগে আৰু বা হ'ব দিয়া সেইগিলা ভিডিঅ'ত ক'ব নালাগে মানে গাইছ মই কৈয়ে দিওঁ আপোনালোকক মোৰ ঘটনাটো কেনেকুৱা হৈছে এইখিনি জেগাত মানে মই চিলিণ্ডাৰ নিব আহিলো বানপানী চলি আছিল যেন আমাৰ টাইমত মানে বানপানী কিমান চন 2022 মানে 2022ত গাইছ মই চিলিণ্ডাৰ নিব আহিলো মানে গাইছ খোজ কঢ়া লাগছিল মোৰ তাহাঁতে মানে ইয়াতে পানী বহুত আছে ইয়াতে কৰিছো কহাই যাবি আৰু সেইটো এটা কৈ কিনে আহি আছে অলাগত উপায়টো নাই নে সেইটো এটাই আৰু আপোনালোকে বেয়া চেয়া নাপাবি গাইছ উপায় নহয় গৈছে তাৰমানে তেতিয়া মোৰ আৰু একবাৰ কওঁ মজা লাগব নে যাই কাৰণে ভাল লাগব নে জাগাটো ভালে লাগব নহয় ইফালে সোমাই দিবি নেকি পানী আকা পানী অ ভাই বঢ়িয়া আছে আকৌ নাই সঁচা কথা কৈ দিছো মানুহ ঘূৰি থাকিলে কি হ'ল হয় না নহয় যি জেগাতে নাহকে নিজৰ গাঁৱৰ ভিতৰতেতো আছো নে ইফালে আকা পানী আকা তাকাইতো পানী ৰাস্তা যাইবাক মাৰিলো আহিলে বা নাপাহৰিবি নাপাহৰিবি কেতিয়াবাক মাৰিলো আপিল ঘৰৰ এইগিলা কৈ লাভ নাই নাপাহৰিবি নাপাহৰো যে আমাৰ ঘৰৰ কাষতে আছো ভাল উৰে যাম নাই স্কুটিখন ভাল বুজি পোৱা নাই উৰে যাম উপায় দি ভাল অধি আকৌ ক'ত যায় এনে নাজাৰা চাবা ভাল আছিল এনে গৰমত ইয়াতে গৰমৰ কাৰণে মজা আৰু জংঘল খোৱা এই জংঘলতে এনজয় কৰি দিওঁ আৰু বেলেগ জেগাত যাব জংঘলতে লৈছে জংঘলকে এনজয় বঢ়িয়া চাবি স্লিপ মাৰিব স্লিপ মাৰিলে পৰি যাব লাগিবেন স্লিপ মাৰিলে বেন তুমি বুজি পাইবেন নে নাপাইবেন কেনে ফাঁচ দে এবাৰ কহাই যাবে ৰাইতিয়া লেপ মজা দে আহি আছো ভাত চাত বনাই থ চিনাকি আছে তোৰ ইয়াতে হা কোন মাতছো কোনটো বা ঘৰ এতিয়া তাৰ আজি কিন্তু না জেগাত আহিছো হয় নে গম পাইছে নে গাড়ী কি ইফালে যায় নেকি হাৱেৰিত নেকি গাড়ী আচ্ছা কি কৰিবি এতিয়া
মজা চবে হয় না গাড়ী লগ হয় চৌকিত নহয় চিয়া এই গাইজ গাঁৱৰ মাজেদি আহি কিনে আমি চকীৰ গেট পালো মানে ইয়াতে এনে একবাৰ আহিলো ফুৰিবৰ কাৰণে চাহ আৰু অ হা এই দিয়া দি যাবি মানে গাইছে আমি হেলমেট নানিলো সেইকাৰণে গাঁৱৰ ভিতৰত দি আহিলো হাৱে দিয়া আহিলে হেলমেট লাগিল হয় পুলিচ দাদাহঁতে দিলে হয় থাপাৰ মাৰি মাৰি বা চাবাৰে পুৰা মানে হাৱে ৰাস্তাত আহি পালো তোৰ গাঁৱৰ মাজেদি আহি কিনে একদম মজা লাগছি ঐ ৰ কি পাই হা ও চাও সব পাই ওর হচ্ছে কি মাল হা এ ভাল র কি খবর গেল তাতে লাগ পাইছিলো কোম্পানিতে ভাল দেখাই দেখানে নেকি তোর দোকান হ্যাঁ কি কয় এইখান দেখাই দেখাই পাও তোর বলি গম নাপাও না এই গাড়ি খেতে পারে চাষও ভালো আছে বাকি তোর হ্যাঁ নে মই দেখা পাও এইখান ভিডিঅ' অলপ গম নাপাও আৰু ভাল আজি গম পালো আজি ৰখিলো আৰু ইয়াতে হা এ নহয় নাছে ঘৰত সি ফুৰিব চুৰিব নাহে আজি বন্ধ এই পুৰণি আহিলে ঠিক আছে গেলে ভাল হে আউদি আহ গৈছে এই গাইজ ইতান যাই থাকো ইয়াৰ পৰা আহি কিনে অলপ টাইম বহিলো মানে যোনটো দাদা দেখছি সেইটো এটা মানে আমি হেৰি কোম্পানীত কাম কৰোঁতে লগ পাইছিলো ইয়াতে দোকান দিয়ে বুলি মই গম নাপাওঁ গাইজ আজি শংকৰ গুৰুৱে চিনাকি কৰি দিলে হয়নে তো গাইজ হয়দে বন্দে ভাৰতখন গেছিল মই তাৰমানে কেপচাৰে কৰিব নোৱাৰিলো গাইজ ইমান স্পীডত গেছি তাৰমানে এই গাইজ যি এটা বতাহ লাগি আছে মানে বঢ়িয়া লাগছি ইয়াতে আহি কিনে মানে এটা দোকান দিয়ে বুলি ময়ো গম নাপাওঁ আজি শংকৰ গুৰু চিনাকি কৰি দিছি এ বঢ়িয়া আৰু বাকী ভাই এনচেৰ এটা মাৰ হাইবে ৰছি ভালে মানে গাইছ আমি চব কোম্পানীত কাম কৰা গাইছ আজি লগ পালো বহুত দিনৰ মূৰত ভাল লাগছি এই গাইজ ঘূৰি ঘূৰি আহি কিনে পাই গেলো ঘৰ আৰু গাইজ ভিডিঅ'টো আজিৰ কাৰণে এইখিনিতে আছিল যদি ভিডিঅ'টো আপোনালোকৰ চাই কিনে অলপ হ'লেও যদি ভাল লাগছি তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি গাইজ সেইফালে গুৰু কিবা এটা কৰি ছাবস্ক্ৰাইব কৰিবি দি সাবস্ক্রাইব করে দিব এখটা কিভাবে করে দিয়ক তো গাইজ 100টা ছাবস্ক্ৰাইবাৰ কৰি দি কিবাকে তো লগ পাম নেক্সট এটা ভিডিঅ'ত গাইজ বাই বাই Deu saudade sua, nós dois